Hello everyone, I'm Martina, your small town home baker. I hope সকলোৰে ভালেই মোৰো ভাল একচুৱেলি বহুত দিনৰ মূৰত মোৰ এটা মিনি ব্লগ দিব মন গ'ল চ' বলকচোন ভিডিঅ'টোত অলপ আগবাঢ়ি যাওঁ একচুৱেলি এইটো ভিডিঅ' আজিৰ নহয় যোৱাকালিৰ হয় যোৱাকালি ভণ্টিক লগ কৰিবলৈ মা আৰু মই গৈছিলোঁ সোণাৰীলৈ কিয়নো তাই বৰ্তমান 2 বছৰৰ কাৰণে সোণাৰীৰ বাসিন্দা এই কালি পৰহি কোলাত লৈ থকা ছোৱালীজনীনো কেতিয়া ইমান ডাঙৰ হ'ল যে মা আৰু মই নোহোৱাকৈও তাই ঘৰৰ বাহিৰত অকলে থাকিব পৰা হ'ল কথাটো ভাবিলে মই ইম'চনেল হৈ যাওঁ তাইক যেতিয়া ফাৰ্ষ্ট হোষ্টেলত থৈ আহিছিলোঁ প্ৰথম সপ্তাহটো তাই সদায় কান্দি কান্দি ফোন কৰে যে মোৰ ইয়াত অকণো ভাল লগা নাই বেয়া লাগিছে মনত পৰিছে আৰু তাই যেতিয়া কান্দি কান্দি ফোন কৰে এইফালে ঘৰত মায়েও কন্দা ষ্টাৰ্ট কৰি দিয়ে আৰু মোৰো মনটো ইমান বেয়া লাগে বাট উপায় নাই ঘৰত মানুহ থাকিব লাগিব বুলিতো তাইক সদায় ঘৰত ৰাখিব নোৱাৰোঁ আৰু এতিয়া ক'ৰবাত যাবলৈ হ'লে আমাৰ আৰু এটা প্ৰব্লেম হ'ল এইজন মহাশয় আগতে ক'ৰবাত যাব হ'লে কোনোবা নহয় কোনোবা এজনী হ'লেও ঘৰত থাকে চ' ই অকলশৰীয়া নহয় কিন্তু এতিয়া মা আৰু মই দুইজনী যদি ওলাই যাওঁ ব্ৰুনৈ ইমানেই বেয়া লগাকৈ মোৰ আৰু মাৰ মুখলৈ চাই যেন তাক আমি একেবাৰে এৰিহে থৈ যাম চ' য'তেই গ'লেও একদম সোনকালে সোনকালে আহিব লাগে আৰু এইফালে আমি পালোহি শংকুলহঁতৰ হোষ্টেলটো তাই লিষ্ট লিখি থৈছে আমাক কি কি ক'ব লাগিব 2-3 ঘণ্টাৰ ভিতৰতে নন ষ্টপ এতিয়া তাই বকিব একচুৱেলি ভণ্টিক এডমিশ্যন দিলোঁ আমি সোণাৰী জুনিয়ৰ কলেজত আৰু আমাৰ ইয়াৰ পৰা যিহেতু অহা যোৱা কৰিবলৈ অকণমান দূৰ হয় চ' 2 yearsৰ বাবে তাই তাতে থাকি লৈছে হোষ্টেলত এণ্ড সেইবাবে ক'লোঁ যে 2 বছৰৰ বাবে তাই সোণাৰীৰ বাসিন্দা এণ্ড আজি যিহেতু তাইৰ বাৰ্থডে আছিল চ' আমি যোৱাকালিয়ে গৈ তাইৰ লগত অকণমান ধুনীয়া সময় পাৰ কৰি আহিলোঁ লগতে তাই নন ষ্টপ বকবকবোৰো শুনি আহিলোঁ যিহেতু সিহঁতৰ হোষ্টেলত অনলি চানডে পেৰেণ্টছক লগ কৰিব দিয়ে চ' প্ৰতিটো চানডেলে আমি এনেদৰে ৰৈ থাকিব লাগে এণ্ড আজিৰ ভিডিঅ'টোত আছিল ইমানেই আজিলৈ বাই